আমি ককাই ভাইদৰে আজি বিগত কেইটা বছৰ একেলগে আছিলোঁ। তোমাৰ বন্ধু বা কোনোবা ভাল মোৰ ঘৰৰ পৰিয়ালৰ লোকক মই আজি কিবা কাৰণে তেওঁলোকৰ পৰা আজি আঁতৰিম বা বিচ্ছেদ হ'ম, সেইকাৰণে মনটো খুব বেয়া লাগিছে। আৰু কমল চেতিয়াও পৰমেশ্বৰ খুব মৰমীয়াল, সুজিত মুণ্ডা এইটো আৰু মৰমীয়াল। আৰু সেইকাৰণে তিনিজনক মই একো দিব পৰা নাই, জাষ্ট গামোচা আৰু গৰম কাপোৰেৰে সন্মান জনাইছোঁ। মই তেওঁলোকক মোক যিকণ সাহস দিলে ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত বা ৰাইজৰ সহায় কৰাৰ ক্ষেত্ৰত কেতিয়াবা যদি হৈছিল তাত মোক ৰক্ষণাবেক্ষণ দি পেলাই দায়িত্ব পালন কৰিছে, তেওঁলোকক বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্ঞাপন কৰিছে। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে সুজিত মুণ্ডা, মাননীয় বিধায়ক মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে। তিনিজন যি দেহৰক্ষী মই অনুভৱ কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আৰক্ষী প্ৰশাসনক যদি আমি ঘূৰাই দিওঁ, তেওঁলোকে নিশ্চয় অন্য যিসমূহ কামত নিয়োজিত কৰিব পাৰিব। মোৰ যিহেতু শান্তিৰ এটা পৰিৱেশ ঘূৰি আহিলে, আৰু মই যিহেতু ইতিমধ্যে 5বাৰকৈ ইয়াত নিৰ্বাচিত হ'লোৱে মইনু সমষ্টি ৰাইজৰ, মোৰ সকলোৱে আৰু দুই এজন আছে কংগ্ৰেছ বা অন্য ৰাইজ দল কৰে, ভিতৰকে আমাৰ লগতে মিলি থকাৰ দৰে তেওঁলোক। সেইকাৰণে ভোট কোনোবাই নিদিব পাৰে বাধ্যকতাত পৰি পেলাই, কিন্তু আমাক ভাল পায় বুলি আমি জানো। এই তেনে এটা পৰিৱেশত ইয়াত দেহৰক্ষীৰ মোৰ প্ৰয়োজন নাই।